হাই গাইজ, বিহু বুলি আপোনালোকক এটা ৰেচিপি দেখাম। এখানি নাৰিকল চুকিলৈ নাৰিকল ভাজি লৈছোঁ আৰু ময়দা আৰু নাৰিকলেৰে মই বিস্কুট বনাম। সেইটো আপোনালোকক দেখুৱাই যাম কেনেকৈ বনাম। নাৰিকলখিনি ভাজি লৈ গৰমে সেইখিনি ময়দা এনেকৈ সানি ল'ম। বেলেগ একো নিদো, নাৰিকলখিনিত চেনি দি লৈছোঁ। গৰম থাকোঁতে এনেকৈ কমকৈ ময়দা দি সানি ল'ম গোটেইখিনি। এনেদৰে দি থাকিম আৰু কমকৈ এনেকৈ সানি থাকিম। আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকৰ প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু যদিহে নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে সেইসকলক বহুত ধন্যবাদ। এনেকৈ আপোনালোকে মৰম দি যোৱাৰ বাবে। আৰু এনেকুৱাকৈ কৰি ল'ব। আটা যেনেকৈ মাৰোঁ আমি এনেকৈ মাৰি দিব। আৰু এইখিনি এনেকুৱা হ'ব লাগিব যাতে বেলিলে ফাটি নাযায় বেছি। বেলি পিছত আপোনালোকে যেনেকৈ কাটে তেনেকৈ কাটিব পাৰে। এনেদৰে বনাই ল'ব। তাৰপিছত এইখিনি বেলিব লাগিব, দেখুৱাই আছোঁ আপোনালোকক। এনেদৰে মই দুটা লাড্ডু বনাই লৈছোঁ। ইয়াতে মই তাৰপিছতে বেলি দিম। তলত নালাগিবৰ কাৰণে ইয়াতে ময়দা অলপ ছটিয়াই দিছোঁ। এনেদৰে পাতলকৈ ঘূৰাই এনেদৰে বেলিব লাগিব। যেনেকৈ কাটে তেনেকৈ কাটিব পাৰি। এতিয়া চাইডবিলাক এনেকুৱা হ'লে কথা নাই, পিছত দিম। এইখিনি কাটি লওঁ আগতে। মই কটাৰীৰে কাটি লৈছোঁ। চাইডখিনি ওলাই দিছোঁ। আৰু চাওক, আপোনালোকে এইখিনি যেনেকৈ কাটে যেনেকৈ চিপতে এনেদৰে মই কাটি লৈ এতিয়া ভাজিম। গোটেইখিনি চাই থাকিব। ডিজাইনতে কাটি লৈছোঁ। এতিয়া কেৰাহীত তেল দি ল'ম। মই কেৰাহী বহাই দিছোঁ। ইয়াতে তেল দি লৈছোঁ, ৰিফাইন তেল। হাই গাইজ, তেলখিনি গৰম হ'লে ৰখি আছোঁ। এতিয়া তেলখিনি গৰম হৈছে। ইয়াতে আমি এখনকৈ দি যাম। বেছিকৈ দিব পাৰে। নাৰিকল দিয়াই বস্তুটো ফুলি আহিব। এতিয়া ওলটাই দিছোঁ। আৰু চাওক, এতিয়া ইয়াতে মানে ঢিলা হৈ থাকে বস্তুটো। উঠাৰ পিছত আৰু এনেকুৱা ৰংচোৱা হ'লে উঠাই ল'ব। উঠাৰ পিছত যেতিয়া ঠাণ্ডা হ'ব বস্তুটো টান হ'ব। এতিয়া ঢিলা হৈ থাকিব। এনেদৰে মই বাকীখিনিও বনাই লওঁ। গোটেইখিনি বনাই দেখুৱাই আছোঁ আপোনালোকক। এনেদৰে বনাব। আধা ভাজা যোৱাৰ পিছত এনেকুৱা মানে ফেন উঠি আহে, নাৰিকল আছে সেইকাৰণে এনেদৰে ফেন উঠে। ইমানকেইখন দিছোঁ, উল্টাই দিলোঁ। লাহে লাৰিব, বস্তুটো ঢিলা হৈ থাকে, ভাঙি যাব পাৰে। জুইটো কমাই ৰাখিছোঁ। এইখিনি উঠাই দিম। চাওক, হৈ গ'ল। পিঠাটো ভাঙি দেখাই দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত এনেকুৱা চাওক কি ধুনীয়া হৈছে, নৰম। এনেকুৱা হৈছে। বনাই খাবচোন আপোনালোকেও, বিৰাট টেষ্টি হয়। হাই গাইজ, আজি উৰুকা। এতিয়া উৰুকাৰ খানা খাবলৈ আহিলোঁ। চাউণ্ডটো মই অফ কৰি দিছোঁ দিয়ক, নহ'লে কপিৰাইট লাগি যাব পাৰে। সেইকাৰণে মাংস উৰুকাৰ খানা, বক্সটো দূৰত হ'ল। ইফালে জুই পুৱাই আছে। নাচবা কিন্তু অলপ দূৰত আহিব লগা হৈছে।
হাই আমাৰ নাচনী নাচি আছে ভাজা মাংস ভাত আহিছে দালি দালি খাব লাগিব নাখাং ছাগলী জল খাম দে পিছত আৰু গাইজ আজি হৈছে দমাহী আৰু এয়া পালোঁ আমি মাছৰ ভাগ গাঁৱৰ পৰা 1 কেজিকৈ ভগাইছে জানমৰি আমি পাইছোঁ 2 কেজি এয়া এইখিনিও দেখাই দিলোঁ পোৱাৰ কাৰণে মাঘৰ 1 তাৰিখে আমি পুৱাং মেজি আৰু ইয়াৰ পৰাই শেষ কৰি দিছোঁ ভিডিঅ'